আৰু ফাইনালি আমি আহিছো পাথৰৰ ওপৰত মানে কি ক'ব আল্টিমেট লাগিছে এইফালে আমাৰ ডিজে পাৰ্টি হৈ আছে আৰু ইফালে পাৰা বিলাক তো হেল্ল' ভাইজানসকল ৱেলকাম টু মাই ইউটিউব চেনেল হামিদুল ভাইজান। তো আজি আমি গৈ আছো পিকনিক খাবলৈ। তো বহুত ধামাকা হ'ব ভিডিঅ'টো, তো আপোনালোকে চাই থাকিব। আৰু আমাৰ গাঁৱৰ ওচৰত ঘৰৰ ওচৰতে এনেকুৱা পিকনিক প্লেচ ৱাইল্ড গাৰ্ল হিলছ মেঘালয়, তো আমাৰ লগত বহুত টিম আছে, তো সেইবিলাকৰ লগত লৈ যাই আছো। তো বলক ভিডিঅ'টো আৰম্ভ কৰো, যাই থাকক। তো গাইজ কেনেকুৱা লাগি আছে আপোনালোকৰ? বহুত ভাল আজি কেনেকা লাগিব? তামাম পিকনিক কৰিম তামাম খানা হ'ব না, খানাত বহুত কিবা আইটেম থাকিব, বহুত ফালি দিব আজি না। ৱাও, বলক আপোনালোক গাইজ ভিডিঅ'টো চাই থাকক। লেটছ গ'। তো ফাইনেল লোকেশ্যনত আহি পাই গৈছো আমাৰ পিকনিক প্লেচত। মানে আমি কাপোৰটো খুলি লৈছো, এতিয়া আমাৰ নেক্সট কাম কৰিব লাগিব, সেইকাৰণে আমি পিকনিক কৰাত অসুবিধা হ'ব, সেইকাৰণে বহুত কাম আছে, কাম কৰিব লাগে, সেইকাৰণে আমি ড্ৰেছটো খুলিছো। তো আপোনালোকক গোটেইখিনি দেখা দি আছো পিকনিক প্লেচ কি কৰি আছো, আমাৰ গাড়ী সবেই আছে, কি কাম কৰি আছে সবেই চাব আপোনালোকে। চাওক কি হত পানীৰ, ৱাও চাওক ওপৰৰ পৰা পানী পৰি আহি আছে ইয়াতে, কি সুন্দৰ দৃশ্য চাব লগা। আপোনালোকে আহিলে আহিব পাৰে, তামাম গা ধুই পাৰিব ইয়াতে, মজা। ফাইনেলি আমি এতিয়া পাহাৰৰ ওপৰত আছো, মানে চৰি পাথৰৰ ওপৰত আছো, মানে দৃশ্যটো বহুত বঢ়িয়া। ৱাও কি লুক, তামাম দৃশ্যটো চাওক, ৱাও মজা লাগিছে। আৰু আমি ইয়াতে আছো নদীৰ পাৰত। তো এতিয়া আমাৰ ইয়াতে ডিজে পাৰ্টি হৈ আছে আৰু ইয়াতে খানা হৈ হ'ব, ইয়াতে খানা হ'ব, ইয়াতে বম খানা হ'ব, আপোনালোকে আহিলে খাব পাৰিব, মজা। আৰু ইয়াতে খানা খোৱাৰ পিছত ডান্স হ'ব, এতিয়া দেখা দিম আপোনালোকক। আমাৰ ঘৰৰ ওচৰত যে এনেকুৱা এটা পিকনিক প্লেচ ঠাই আছে না, বহুত মানে ক'ব লগা একো নাই, মানে আল্টিমেট মানে জেগাটো, মানে ফেমিলি লৈ আহিব পাৰিব ইয়াত, ন' টেনশ্যন, কোনো প্ৰব্লেম নাই। মানে আহি কেনে গা ধুই একদম ক্লিন পৰিষ্কাৰ হৈ যাব পাৰিব। তো দেখাই আছো আপোনালোকক, আমাৰ ষ্টাফ গা ধুই আছে, এৰা আমাৰ ষ্টাফ গা ধুই আছে ইয়াতে। তো ইয়াতে ডিজে পাৰ্টি, তো ইয়াত আমাৰ খানা হ'ব, আৰু এইটো ব্ৰিজতে আমি আহিলোঁ এতিয়া, তো আকৌ ৰিটাৰ্ণ যাম ইফালেদি। ৱাও কি ক'ব গাইজ, মানে এই মেঘালয় ফাৰ্ষ্ট টাইম পিকনিক মনাই আছোঁ। মানে অসমৰ ল'ৰা হওঁ আমি, বাট অসমত বহুত দিন মনালোঁ, বাট ইয়াতে আজি ফাৰ্ষ্ট টাইম 2023 ফাৰ্ষ্ট টাইম ৰেকৰ্ড হৈ গ'ল যে মেঘালয় পিকনিক মনাই আছোঁ। তো বহুত ভাল লাগি আছে। মানে চবতকৈ ডাঙৰ কথা কি জানে, মেঘালয়ৰ মানুহবিলাক ইমান ভাল, তামাম ভাল। আৰু চবতকৈ ডাঙৰ কথা কি, ইয়াতে ঝৰ্ণাৰ পানীৰ কোনো অসুবিধা নহয়, যিমান পানী খৰচ কৰিব পাৰি আল্টিমেট, কোনো টেনশ্যন নাই। তো আৰু চবতকৈ ডাঙৰ কথা কি জানে, চব যিমান কষ্ট হওক ৰান্ধা বাঢ়া খাই দাই মানে কি গা ধুই যাব পাৰোঁ ইয়াতে। আৰু আমি যিমান বস্তু আনিছোঁ পেকেটিং বস্তুবিলাক চাফাকৈ থৈ যাওঁ। আপোনালোকে যদি আহিব, আপোনালোকৰ যিবিলাক লেতেৰা বস্তু থাকিব ডাষ্টবিনত বা কোনোবা ঠাইত পেলাই নিদিব, নিৰ্দিষ্ট ঠাইত ৰাখিব, এটা মানে জেগাটো পৰিষ্কাৰ কৰি ৰাখিব। তো আৰু আমাৰ ইয়াতে দুজন ছাৰ আছে আমাৰ ষ্টাফৰ হয়, তো ইয়াৰে মুখৰ পৰা দুআষাৰ শুনিব খুজি আছোঁ, কেনেকৈ লাগিছে ইয়াতে আহি। তো ছাৰ কেনেকৈ লাগিছে ইয়াতে আহি? ছাৰ বহুত ভাল লাগি আছে ইয়াতে আহি, যে আমি ইমান এটা ধুনীয়া ঠাই দেখিবলৈ পাইছোঁ। তাৰ আগতে এনেকুৱা কি অসমত দেখা নাই। আজি কি ফাৰ্ষ্ট টাইম 2023 আমি ফাৰ্ষ্ট টাইম আহিলোঁ মেঘালয় চাবলৈ। ইয়াতে এইটো গাঁৱৰ নাম হ'ল চণ্ডীশিলা চিপিনাং। তো এইটো গাঁৱত আহি আমি বহুত এটা ধুনীয়া পৰিৱেশ পাইছোঁ, বহুত ঠাইটো চাই বহুত ধুনীয়া লাগি আছে। থেংক ইউ ছাৰ। আৰু ছাৰ আপোনাৰ কেনেকুৱা লাগিল? তো ৱেলকাম ছাৰ, ইয়াত আহি বহুত ভাল লাগিল সঁচাকৈয়ে। মানে ভাবিছিলোঁ বোলে ঠাইখন বেলেগ হয় নেকি, কেনেকুৱা বা হয়, কিন্তু ভবাতকৈ আৰু অলপ বেলেগ হৈ গ'ল। আচ্ছা, কেনেকুৱা হয়, এইখন পাহাৰী এলেকা হয়, মানে হিলছ এৰিয়া হয়, আৰু যিটো নেচাৰেল চিনেৰী আমি পালোঁ ইয়াত, মানে সেইখন নেচাৰেল চিনেৰী চাই আচলতে বহুত ভাল লাগিল। গুড। আৰু তাৰ পৰা আমি অভিজ্ঞতা অৰ্জন কৰিলোঁ যে ইয়াত মানুহখিনি যে আছে বহুত মানে প্ৰাকৃতিৰ ওপৰত নিৰ্ভৰ কৰি থাকে, আৰু পানীৰ ব্যৱস্থা আছে, আৰু পিকনিক যে আহে মানুহবিলাক, বিভিন্ন ঠাইৰ মানুহ আহে, আমি চাই কিনে সেইখিনি অভিজ্ঞতাও লাভ কৰিলোঁ। আচ্ছা, আৰু নেক্সট টাইমত আমি আমাৰ পৰিয়াল লৈ আহিব পাৰিম, অ'কে, বা আমাৰ ৰিলেশ্যনশ্বিপ ফ্ৰেণ্ডশ্বিপ যদি থাকে সেইবিলাক মানুহক লৈ আমি ইয়াত পিকনিক কৰিব আহিব পাৰিম। অ'কে। আৰু গাইজ আমি লোকেশ্যনটো কৈ দি আছোঁ, মানে ৱাইল্ড গাৰ্ল হিলছ মেঘালয়, মানে চন্দ্ৰশিলা কয়, মানে চিপিনাং পাৰ হৈ অলপ আহিলে 2 কিলোমিটাৰ চন্দ্ৰশিলা জেগা ঠাইৰ নাম, হিলছ এৰিয়া। বহুত ভাল লাগে ইয়াত আহি, পিকনিক প্লেচ বহুত কি আল্টিমেট। আৰু গোটেই দিন গুচি গ'ল, এতিয়া আমাৰ খানা হৈ আছে, খানা হৈ গ'লে আমি খাই দাই মানে একদম অফিচত যাম। তো আৰু লেট নগৰ, বহুত ভোক লাগিছে, তো বলক খানা খাওঁ এতিয়া। ফাৰ্ষ্ট নিউ ইয়াৰৰ পাৰ্টি হৈ আছে। ফাৰুক ছাৰ কেনেকৈ লাগি আছে? বহুত ভাল লাগি আছে ছাৰ। ৱাও, তামাম টেষ্টি না? ৱাও, অ'কে খাওক, তামাম এনজয় কৰক।